हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल। आज मैं पहाड़ बगाब मन कर और प्रकाश भाग लैके मैं पहाड़ बगाब आहिलो और भाविलो अकमान आपनालोকক अकमान देखुवाम बुली। चाओकचोन इमान तলৰ পৰা মানে সেই আলিডাল যে দেখিছে তাৰ পৰা উঠি আমি ইমানখিনি ওপৰ পালো আৰু ওপৰ পোৱাৰ পিছতে মই ভিডিওটো শুট কৰিলো। মানে ভিডিও বনাব একেবাৰে মন যোৱা নাছিল, তথাপিতো মানে জোৰ জবস্তি কৰি ভিডিওটো বনাও বুলি ভাবিলো আৰু আপোনালোকক অকমান দেখুৱাম বুলি ভাবিলো। পাহাৰৰ ভিউটো মানে আমাৰ ঘৰৰ পৰা প্ৰায় বেছি দূৰ নহয়, প্ৰায় 3 কিলোমিটাৰ মানে হয় আৰু অকমান বাহিৰৰ ভিডিও আপোনালোকক দেখুৱাই দিব লৈছো। বৰ্তমান একেবাৰে ঘামি জিমি গৈ আছো চাহ বাগানৰ মাজে মাজে ওপৰত পাহাৰ ওপৰলৈ আৰু বহুত ওপৰলৈ যাম আৰু বহুত ওপৰলৈ গৈ কিনে আপোনালোকক ভিউটো দেখুৱাম বুলি ভাবিছো। আমাৰ অসমত এনেকুৱা মানুহ আছে যিজন মানুহে নেকি পাহাৰ বগাই পোৱা নাই আৰু বহুতে পাহাৰ বগাই পাইছে। যিখিনি পাহাৰৰ ওচৰত থাকে বা যিখিনি গাঁৱলীয়া পৰিৱেশৰ মানুহ তেওঁলোকে পাহাৰত বগাই আৰু আপোনালোকক আজি দেখুৱাম পাহাৰত বগাই কিনে। এতিয়া আমি বহুত ওপৰত আহিলো, বহুত ওপৰত অহাৰ পিছত আমাৰ এই অৱস্থা চাওকচোন। আৰু প্ৰকাশ ভাই মই মাজাতে আনিছিলো আৰু এইফালে কেবি খাবলৈ আনিছিলো। বাহিৰৰ ভিডিঅ' অকমান চাওকচোন। চাপাত বাগানৰ মাজে মাজে মানুহ কাম কৰি আছে একদম। মানে আমি টিকনিত আহিলো আৰু এইফালে চাওকচোন গোটেই অকল হাবি। চাওঁ এইফালে কিমান দূৰ পাৰোঁ আৰু যাবলৈ চেষ্টা কৰিম ওপৰলৈ। পাওঁ নে নোৱাৰোঁ মানে গোটেই হাবি আছে বুলি কৈছে। প্ৰথম আহিছোঁ মানে মই এইডোখৰ জেগালৈ পাহাৰ বগাইছোঁ। আগতে বেলেগ জেগাত পাহাৰ বগাইছোঁ, কিন্তু এই চেৰেং আদিবস্তিৰ এইখন যোনখন পাহাৰ ইয়াত মানে প্ৰথম বগাইছোঁ আৰু চাওঁ কিমানখিনি বগাব পাৰোঁ। পাহাৰত বগাই থাকোঁতে এটা ধুনীয়া বস্তু এটা দেখিলোঁ। আপোনালোকৰ ঘৰত ব্যৱহাৰ কৰা আৰু আমাৰ ঘৰত ব্যৱহাৰ কৰা এটা ফুল ঝাৰু। আৰু ফুল ঝাৰুটো আপোনালোকে ক'ত পায় জানেনে? এনেকুৱা ধৰণৰ পাহাৰীয়া জেগাতে পোৱা যায় আৰু এই গছকেইজোপা হৈছে ফুল ঝাৰু গছ। মানে এইটো ছিজনত ফুল প্ৰায় লোকে লৈ যায় আৰু এইটো ছিজনত প্ৰায় নালাগে। এইজোপা চাওক, এইজোপা ফুলিব ধৰিছে আৰু 1-2 মাহৰ পিছতে এই ধুনীয়াকৈ ডাঙৰ হৈ মানে ইয়াক প্ৰায় শুকাব পৰা হ'ব। মানে ইয়াৰ পৰা ফুল ঝাৰুখিনি ছিঙি নি ধুনীয়াকৈ ৰ'দত শুকুৱাব লাগিব। শুকুৱাই কিনে তাৰ সৰু সৰু গুটি থাকে, গুটিবোৰ মানে আপোনাৰ কি হয় ৰ'দত শুকুৱাৰ পিছত কোবালে মানে সেই গুটিখিনি সৰি যায় আৰু সেই গুটিখিনি সৰাৰ পিছতে ধুনীয়াকৈ বান্ধি কিনে মানে বিকিব পাৰে। আৰু বজাৰত বহুত মানুহে এইবিলাক ফুল ঝাৰু মানে বিকি কিনে তেওঁলোকে চলি আছে। আৰু এইজোপা ফুল ঝাৰু চাওকচোন ধুনীয়াকৈ ফুলি আছে আৰু এইজোপা প্ৰায় ফুল ঝাৰু গছ এইবিলাক চাওক। আৰু এইফালে তললৈও চাওক কিমান ধুনীয়া এটা জেগাত আছোঁ মই। জেগা মানে গোটেই হাবিয়ে হাবি আৰু হাবি। একেবাৰে পাহাৰ টিকনিত আহি পালোঁ আৰু অকণমান আগলৈ যাম, কি কি পাওঁ চাম আৰু আপোনালোকক ধুনীয়া ধুনীয়া ঠাইসমূহ দেখুৱাম। আপোনালোকে সোনকালে 1K ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰি দিয়ক আৰু ভাল ভাল জেগাত যাম আৰু ধুনীয়া ধুনীয়া ৰাইড কৰিবলৈ চেষ্টা কৰিম যদিহে সোনকালে 1K হৈ যায়। আৰু এইবোৰ দেখিছে গোটেই চাহপাত বাগান আৰু চাহপাত বাগানৰ মাজে মাজে মই গৈ আছোঁ মানে ধুনীয়া এইফালে ধুনীয়া প্লেচ এটা আছে। সেই প্লেচটো আপোনালোকক দেখুৱাম বুলি গৈ আছোঁ। চাহৰ মাজে মাজে ৰুণু জুনু বাজে, ধুনীয়া গান এটা মনত পৰি গৈছে। মানে চাহৰ মাজে মাজে ৰুণু জুনু বাজে বুলি আকাশ পিতামৰ গান আছিলে নেকি, চ' পাহৰি গ'লোঁ অকণমান। এতিয়া ধুনীয়া আপোনালোকক বেকগ্ৰাউণ্ডটো দেখাইছোঁ। আপোনালোকে ধুনীয়া বেকগ্ৰাউণ্ডটো চাই ধুনীয়া পাব বুলি মই আশা কৰিছোঁ। ইমান আপোনালোকৰ কাৰণে কষ্ট কৰিছোঁ, আপোনালোকৰ বাবে ভিডিঅ' বনাইছোঁ। চ' আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। চাওক এতিয়া ধুনীয়াকৈ বেকগ্ৰাউণ্ডটো আপোনালোকক দেখুৱাই লৈছোঁ। আমাৰ ঘৰটো এই তাত আছে, এইখন অসম হয়। বাহিৰৰ ভিউটো চাওকচোন আপোনালোকে ইমান ধুনীয়া লাগিছে চাওকচোন। আৰু এইফালে আছে আমাৰ অসম, মানে এইখন বৰ্তমান য'ত আছোঁ মই আমি অৰুণাচল পৰে এইখিনি। আৰু এইফালে আমাৰ ওপৰৰ ভিউটো অকণমান দেখুৱাই লৈছোঁ। আৰু আমাৰ প্ৰকাশ ভাই ধুনীয়াকৈ ইনষ্টাত লাইভ আহি আছে ভাই। আৰু বেকগ্ৰাউণ্ডটো যে ইমান ধুনীয়া লাগিছে চাওকচোন। আৰু এইফালে চাওক ইমান ধুনীয়া নাজাৰা, এইখন ধুনীয়া মানে ফিল্ড। আৰু এইফালে আছে আমাৰ ডিব্ৰুগড়। এইফালে ধুনীয়াকৈ ট্ৰেইনখন গৈ আছে, আপোনালোকে দেখিছে চাগে। এইখন ধুনীয়াকৈ ট্ৰেইন গৈ আছে, আমাৰ জোনাইৰ পৰা গৈ আছে দেৰগাঁৱলৈকে। আৰু মোৰ অৱস্থা চাওক কি অৱস্থা হৈছে, একদম ঘামি জিমি একদম ৰ'দৰ অৱস্থা নাই। তথাপিতো আপোনালোকৰ বাবে ভিডিঅ' এটা বনাই আছোঁ। আৰু প্ৰকাশ ভাই ধুনীয়াকৈ ইউটিউবত লাইভ আহিছে, ইউটিউব নে ইনষ্টা ধুনীয়াকৈ লাইভ আহিছে। আৰু মই আছোঁ বৰ্তমান একদম চাহ বাগানৰ মাজত, একদম পাহাৰৰ ওপৰত, একদম ঘামি জিমি অৱস্থা নাই মানে। ৰুমাল চুমাল একো নানিলোঁ। আৰু এইফালে চাওক গোটেই চাহ বাগানৰ মাজে মাজে ইয়াৰ লোকেশ্যনটো মানে ইমান ধুনীয়া লাগিছে। ইয়াৰ পৰা মানে ঘৰলৈ যাবলৈ মন যোৱা নাই। আৰু আপোনালোকৰ ঘৰৰ ওচৰে পাজৰে এনেকুৱা পৰিৱেশ মানে পাহাৰ চাহাৰ আছে নে নাই আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন।
আৰু ওপৰত যোৱা হ'লে আমি নদী এখন পালোহেঁতেন আৰু নদীখনলৈ যাবলৈ মানে একদম নোৱাৰা হৈ থাকিলোঁ আৰু পানী চানী আমি একো অনা নাই একদম ঘামি জামি অৱস্থা নাই আপোনালোকে নিশ্চয় দেখিছেই আৰু ৰ'দটো বহুত টান কৰিছে 39 ডিগ্ৰী চেলচিয়াছ গৰম তেনেহ'লে আপোনালোকে ভাবিছে কিমান গৰম তাতে আমি তলৰ পৰা আমি ইমান ওপৰত আছোঁ পাহাৰৰ ওপৰত আৰু এইফালে দেখিছে আমি সেই ওপৰত যোৱা হ'লে আৰু এখন পাহাৰ পালোহেঁতেন দূৰৰ পৰা হয়তো সেইখন দেখিব পাহাৰখন তাত যোৱা হ'লে ধুনীয়া নদী এখন পালোহেঁতেন আৰু সেই নদীখনত ভাবিছিলোঁ গা ধুম বুলি কিন্তু ইমানখিনি সাহস নহ'ল আৰু যাওঁতে যাব পাৰিম ধুনীয়াকৈ আকৌ আহোঁতে আমাৰ বহুত প্ৰব্লেম হৈ যাব কাৰণ আমি বহুত তললৈ নামি যাব লগা আছে আপোনালোকে নিজে চাওক কিমান তললৈ নামি যাব লগা আছে 4 ঘণ্টাৰ পিছত তললৈ আমি নামি গৈ আছোঁ মানে আমাৰ পলম হৈ যাব নহ'লে ঘৰলৈ যাবলৈ যিহেতু ময়ো ঘৰলৈ যাবলৈ আছে আমি পাহাৰৰ পৰা এতিয়া তললৈ গৈ আছোঁ আৰু পাহাৰ বহুত ঘূৰিলোঁ বহুত ওপৰলৈ গ'লোঁ কিন্তু আমি নদীখন যাব নোৱাৰিলোঁ এতিয়া মানে একদম তললৈ গৈ আছোঁ বহুত শ্লিপ মাৰিছে আৰু এইফালে প্ৰকাশ ভাই ধুনীয়াকৈ গৈ আছে এইফালে প্ৰকাশ ভাই আৰু মই এইফালে বহুত শ্লিপ মাৰতা ইয়াৰ আৰু আপোনালোকে মোক অকণমান সহায় কৰক কাৰণ মই এতিয়া নতুনকৈ ইটোৰ জগতত মানে নামিছোঁ আৰু যদিহে আপোনালোকে সহায় কৰে তেনেহ'লে যেতিয়া মোৰ 1K হৈ যাব চ' 1K হোৱাৰ পিছত মই ধুনীয়া সৰু সুৰাকৈ ৰাইড কৰিবলৈ আৰম্ভ কৰিম কাৰণ এই ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে নাজানো কিন্তু দিনটোত হাঁহি ধেমালি কৰি দিনটোৰ হাঁহি ধেমালিৰে ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিলোঁ অকণমান আহি মই জেগাডোখৰ ভালে পালোঁ নাজানো আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পায় এনেকৈ হাঁহি ধেমালি কৰি আজি দিনটো ভিডিঅ'টো বনালোঁ আৰু চাওকচোন পাছফালৰ ভিউটো ইমান ধুনীয়া আমি বহুত ওপৰলৈ সঁচাকৈ গুচি আহিলোঁ গাইছ আপোনালোকে দেখিছে কেনেকুৱা জেগাত আহিছোঁ আমি চাওকচোন নিজে ৰাস্তা নাই আমি নিজে ৰাস্তা বনোৱা নিচিনা হৈছে মানে অহা যোৱা ৰাস্তা আছে বাৰু এনেকৈ এইফালে এটা নলা হয় পানী অহা নলা দেখাই দিওঁ একদম পানী অহা নলা হয় এইটো নলাই খোজকাঢ়িছোঁ বৰ্তমান পানী নাই মানে ফাইনেলি আহি এটা সৰু নলা পাই গ'লোঁ আৰু বহুত পানী পিয়া লাগিছিলে বহুত ওপৰৰ পৰা আহিলোঁ আপোনালোকে এবাৰ চাওকচোন কিমান ওপৰৰ পৰা আহিলোঁ আৰু এতিয়া বহুত পানী পিয়া লাগিছে মানে পানী এইটো দেখিছে সৰু নলা প্ৰকাশে খাই আছে পানী চ' মই ভাবিলোঁ মই অকণ পানী খাই লওঁ কাৰণ পানী নাখালে নহ'ব পানী আমাক লাগিবই আৰু এইফালে এটা সৰু ঘোঁৰা ঘৰ দেখিছোঁ প্ৰকাশ পকৰটো বহুত গৰম লগা থা ইয়াৰ পাহাৰৰ তলত এটা কি ধুনীয়াকৈ সুন্দৰ এটা ঘৰ আছে আৰু বাইকখন আমি ইয়াতে পাৰ্কিং কৰিছিলোঁ এইফালে প্ৰকাশৰ বাইক এখন আনি আছে ওপৰত পাহাৰ আৰু তলত এইফালে ধুনীয়াকৈ ঘৰ এটা আছে চ' আমি ইয়াতে বাইকখন পাৰ্কিং কৰিছিলোঁ ধুনীয়াকৈ আৰু এতিয়া আমি যাম ঘৰলৈ মানে প্ৰকাশৰ ঘৰলৈ ডাইৰেক্ট নাযাওঁ আৰু মই চিধা ঘৰলৈ গুচি যাম কাৰণ যোৱাকালি অহা হয়তো মাহঁতে চিন্তা কৰি আছে একদম ঘামত চাওকচোন ঘাম চাম কেনেকুৱা হৈ গৈছে গৰমত ইমানে গৰম মানে 39 ডিগ্ৰী চেলচিয়াছ হ'লে কিমান গৰম হ'ব আপোনালোকে এবাৰ নিজে ভাবি চাওক আৰু অহাকালি মই আপোনালোকৰ কমেণ্টখিনি পঢ়িম আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় নে বেয়া পায় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু কেনেকুৱা ধৰণৰ আপোনালোকক ভিডিঅ' লাগে সেইবোৰ আপোনালোকে ক'ব তেতিয়াহে মই ভাল ভিডিঅ' মই আপোনালোকক দিব পাৰিম আৰু কিবা যদি মোৰ ভুল হয় সেইটো কমেণ্ট বক্সত আপোনালোকে শুধৰাই দিব চিধাকৈ গালি নাপাৰিব কাৰণ গালি পাৰিলে বেয়া লাগে যদিহে কিবা এটা ভুল হয় যিহেতু আমি সৰু ল'ৰা আৰু সদায় মই ভাল ভিডিঅ' বনাব চেষ্টা কৰোঁ তাতে যদি কিবা এটা সৰু সুৰাকৈ যদি ভুল হয় তেনেহ'লে আপোনালোকে শুধৰাই দিব কমেণ্ট বক্সত আৰু এইফালে প্ৰকাশ ভাই আহি গ'ল প্ৰকাশ ভাই মই বাইকত বহি লওঁ আৰু গৈ থাকোঁ আজিৰ ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ আৰু নাজানো আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কিন্তু মই ভিডিঅ'টো যিমানখিনি পাৰোঁ বহুত কষ্টৰে মানে বনাবলৈ চেষ্টা কৰিলোঁ আৰু ময়ো ইমান এটা ভালকৈ এডিট কৰিব নাজানো কাৰণ ময়ো এতিয়া নতুনকৈ শিকিছোঁ ইউটিউব জগতখনৰ নতুনকৈ নামিছোঁ আৰু কিবা যদি ভুল ভ্ৰান্তি যদি আপোনালোকে যদি দেখিছোঁ ইউটিউবত কমেণ্ট বক্সত মানে ভিডিঅ'ৰ কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰি শুধৰাই দিবলৈ চেষ্টা কৰিব কাৰণ নতুনকৈ কিবা এটা কাম কৰিলে প্ৰতিজন মানুহৰে ভুল হয় আৰু আপোনালোকেও যাতে শুধৰাই দিয়ে তাৰে আশাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।